वेलकम टू पिंकू किचन। हेलो गाइस, आज बनाবলৈ আছোঁ মটন পায়া চপ, ছাগলী ঠেঙৰ চুপ। ঠেংখিনি ভালকৈ ধুই চাফা কৰি ল'লোঁ, ভালকৈ নোমখিনি আঁতৰাই দিছোঁ, অলপ পুৰি লৈছোঁ। পুৰি লোৱাৰ পিছত ইয়াত দিম, প্ৰেছাৰ কুকাৰত দিম। এতিয়া আছে মছলা, ইয়াত লাগিব আদা নহৰু কুটা, কেঁচা জলকীয়া, সৰু ইলাচি দুটা, লং দুটা, নিমখ, হালধি আৰু আছে ধনিয়া পাউডাৰ। ধনিয়া পাউডাৰটো পিছত দিম বাৰু, এইটো বেলেগ এটা ৰেচিপি বনাব লাগিব। এতিয়া কুকাৰত অলপ ঘিউ দিছোঁ। ঘিউ দিলে ভাল হয়, ঘিউত মানে কি হয়, ফ্লেভাৰটো ভাল। তেলতো পাৰি বনাব। এতিয়া ঘিউত যাব লং দুটা, সৰু ইলাচি দুটা, আদা নহৰু কুটাখিনি, তেজপাত, কেঁচা জলকীয়া, গোটেইখিনি এতিয়া ভালকৈ ভাজিব লাগিব অলপ সময়। জুই ফ্লেমটো অলপ কম কৰি দিয়া ভাল, যাতে মছলাটো লাগি নধৰে বেছি। এতিয়া ইয়াত পিঁয়াজ দিম। পিঁয়াজৰ কালাৰটো চেঞ্জ নোহোৱালৈ ফ্ৰাই কৰিম। 5-6 মিনিট সময় লাগিব এইটো প্ৰচেছ। পিঁয়াজৰ সাধাৰণতে কালাৰটো আহিলে যোনটো ঘিউ দিছোঁ, ঘিউৰ লগত বঢ়িয়া এটা সুন্দৰ এটা কালাৰ সংমিশ্ৰণ ঘটে। এতিয়া ভালকৈ ভাজি ল'ম। তাৰপিছতে ছাগলীৰ ঠেংকেইটা প্ৰেছাৰ কুকাৰতে দি দিলোঁ। দি লৈ এতিয়া ভালকৈ 10-15 মিনিট সময় মাজে মাজে ভাজি থাকিম। মাজে মাজে লৰাই থাকিব। অলপ নিমখ দি দিছোঁ। তাৰপিছতে লৈছোঁ দৈ এটা, ইয়াত দিম অলপ ধনিয়া পাউডাৰ, অলপ হালধি দি এটা পেষ্ট বনাম। এইফালে মাংস হৈ থকা মানে এইফালে পেষ্টটো মই বনাই লৈ লওঁ বাৰু, মাংস নহয় চৰি, চুপটো হৈ থকালৈকে। আকৌ অলপমান পিছত ভালকৈ লৰাই দিলোঁ। আকৌ যোনটো ঠেঙৰ যিখিনি তেল আৰু ঘিউৰ যোনটো সংমিশ্ৰণ, সেইখিনি ওপৰলৈ আহিছে। এতিয়া এই পেষ্টখিনি দি দিছোঁ, দৈ, জিৰা, ধনিয়া পাউডাৰ আৰু হালধি পেষ্টটো দি দিছোঁ। জিৰা সাধাৰণতে চুপত ব্যৱহাৰ কৰা নহয়, জিৰাটো ভালকৈ লৰাই থাকি ভালকৈ লৰাই হোৱাৰ পিছত এতিয়া দিলোঁ কুহুমীয়া পানী, গৰম পানী। এতিয়া দি প্ৰেছাৰ কুকাৰটো ঢাকোন মাৰি দিম আৰু ঢাকোন মাৰি দি খুব কম ফ্লেমত 6টা হুইচেল দিম। 6টা হুইচেল দিয়াৰ পিছত এনে সাধাৰণতে ছাগলী মাংস 3টা হোটেলত সিজায়, যিহেতু সাধাৰণতে সিজি যায় 3টাত ছাগলী মাংস। এইটো ছাগলীৰ ঠেং যায়, ঠেংটো সিজোতে অলপ টাইম যায়, গতিকে আমি 6টা হুইচেল দিম। হুইচেল আহিবলৈ আৰম্ভ কৰিছে। হুইচেলটো তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত আমাৰ মটন চুপ খাবলৈ ৰেডি। খুব শক্তিদায়ক বস্তু, হাৰ্দিৰ কাৰণে ভাল, হাৰ্দিৰ কাৰণে বন খুব গলি গৈছে সুন্দৰকৈ, ধুনীয়াকৈ। চুপটো কি কৰিব পাৰি, লাহে লাহে
আকৌ গৰম কৰি মাজে মাজে আহি আকৌ খাব পাৰি। অলপ সময় গৰম কৰি থ'ব, তাৰপিছতে খাব। ধন্যবাদ। ভিডিঅ'টো চাই ভাল পাইলে লাইক শ্বেয়াৰ কৰে।